নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। কণী দম বনাওঁ আহক আজি। আৰু ইয়াতে ল'লোঁ কণী 4টা, বিলাহী 2টা, জলকীয়া কেইটামান, আদা নহৰু আৰু পিঁয়াজ। আৰু মই এইখিনি ধুনীয়াকৈ ধুই মেলি লৈছোঁ। ইয়াতে ল'লোঁ 2টা বিলাহী আৰু শুকান জলকীয়া আৰু আদা নহৰু, অলপমান দালচেনি আৰু পিঁয়াজ, আৰু পিঁয়াজৰ পৰিমাণটো অলপ বেছি লৈছোঁ। আৰু ইয়াতে মই মিক্সি বাতিটো ল'লোঁ। মিক্সি বাতিত তেতিয়া দিম মই অলপ গোটা জিৰা আৰু অলপ গোটা ধনিয়া। ইয়াতে দিছোঁ মই বিলাহীখিনি, পিঁয়াজ, ইয়াতে দালচেনি আৰু আদা নহৰু এইখিনি গোটেইখিনি দি পেলাই এটা ধুনীয়াকৈ মই পেষ্ট বনাই ল'ম। আৰু এইফালে মই গেছত কেৰাহীটো বহাই দিছোঁ আৰু তেল দি দিলোঁ। আৰু মই কণীকেইটা বইল কৰি ল'লোঁ। বইল কৰি পেলাই বাকলি গুচাই নিমখ হালধি সানি ল'লোঁ। আৰু এতিয়া কেৰাহীটো তেলখিনি গৰম হৈ গৈছে। এতিয়া কেৰাহীটোত দিম মই কণীকেইটা ফ্ৰাই কৰি ল'ম। আৰু কণীকেইটা মই ইলুটি চিলুটি কৰি ধুনীয়াকৈ অলপ ৰঙচুৱা টাইপৰ কৰি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এইকেইটা কণীকেইটা ফ্ৰাই কৰি হৈ গ'ল, এতিয়া নমাই দিম মই। এয়া এইদৰে ফ্ৰাই কৰি ল'লে হ'ল। কণী ভজা তেলখিনিতে মই দিম তেজপাতা, অলপমান দিছোঁ গোটা জিৰা, আৰু মই মিক্সি বাতিত পেষ্ট বনাই লৈছিলোঁ, সেই পেষ্টখিনি এতিয়া ইয়াতে দি দিম। আৰু মিক্সি বাতিটোত মছলা লাগি আছিল, সেইটো আখালি পেলাই দিলোঁ এনেই নষ্ট কৰাতকৈ। এইখিনি এতিয়া মছলাখিনি ভালদৰে ভাজিব লাগিব। ইয়াতে দিছোঁ নিমখ, আপোনালোকে যিটো পৰিমাণত খায় সেইটো পৰিমাণত নিমখটো দিলেই হ'ল। দিছোঁ হালধি। এতিয়া এইখিনি 15-20 মিনিট সময় ভালদৰে একদম মছলাখিনি ভালদৰে ভাজিব লাগিব। আৰু এইখিনি ভাজি হৈ গৈছে। মছলাখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। আপোনালোকে ভালদৰে মছলাখিনি ভাজি ল'ব, কেঁচা হৈ থাকিব নিদিব। কেঁচা হৈ থাকিলে ভাল নালাগে মছলাখিনি। মছলাখিনি ভালকৈ ভাজি হোৱাৰ পিছত এতিয়া দিম মই পানী। এতিয়া এইখিনি উতলিব দিম মই। আৰু এয়া উতলি আছে, উতলি থকাত এতিয়া মই কণীকেইটা দি দিম। এতিয়া আৰু মই 10 মিনিট সময় ভালদৰে উতলাম। আৰু এয়া উতলি আছে। আৰু চাওকচোন কালাৰটো কি ধুনীয়া আহিছে। আপোনালোকে এইদৰে বনাই খাবচোন, বহুতে টেষ্টি হয়। আৰু মই তেলত মই জিৰা দিছোঁ আৰু তেজপাতা দিছোঁ, আৰু পিঁয়াজ দিয়া নাই। পিঁয়াজ একেবাৰে মিক্সিত পিচি পেলাই দিছোঁ পেষ্ট বনাই পেলাই। আলু দিয়া নাই যদিও ধুনীয়া ডাঠ হৈছে, চাওকচোন আপোনালোকে। এইদৰে বনাই খাব কেতিয়াতে, আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে। আৰু হৈ গৈছে, এতিয়া নমাই দিম মই। এয়া কণী দম বনালোঁ, আৰু আপোনালোকে এইদৰে বনাই খাবচোন, আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে। আৰু যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকৰ কাৰণে। বাই বাই।